নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনী কোঁৱৰ গোহাঁই আপোনালোক সকলোকে মই অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ইয়াৰ আগৰ মেচিনৰ ভিডিঅ'টোত বহুত বেছি মৰম দিলে, যিটো মই ভবাই নাছিলোঁ যে ইমান বেছি মৰম পাম বুলি আপোনালোকৰ পৰা। আপোনালোকে মোক ভবাতকৈ বহুত বেছি মৰম দিলে, তাৰ বাবে মই সকলোকে মোৰ একদম অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আজি মই সেই ভিডিঅ'টোত মোক বহুতে সুধি আছিল যে এই মেচিনটো ক'ত পাম, ইয়াৰ ৱাৰেণ্টি গ্যাৰাণ্টি কেনেকুৱা, কিমান দাম কি আদি বহুত প্ৰশ্ন কৰি আছিল। আৰু কি হয়, আৰু আজি এই ভিডিঅ'টোতে ভিডিঅ'টোৰ জৰিয়তে মই সেই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু মই ভাবোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বিচৰা সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাব। এতিয়া আহকচোন আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক, আপোনালোকে জানে ইয়াৰ আগৰ ভিডিঅ'টো মই দেখাইছোঁ যে ধান দিয়া হয়, ধানৰ মুঠিবোৰ দিয়ে। আৰু এইফালে চাওক, এইফালে আপোনালোকে দেখিছিলে এইফালে ধান ওলায়, তাৰপিছত এইফালে পতান ওলায়। আৰু এডজাষ্ট কৰিবৰ বাবে এইটো চাওক, এইটো এনেদৰে খুলিব পাৰে আৰু এনেকৈ এইফালে এইখন তললৈ কৰি এনেদৰে জপাব পাৰে। তাৰপিছত চাওক, এইফালে দেখিছেনে, এইফালে বস্তা বান্ধি থোৱা আছে এই মেচিনটোতো। এইফালে চাওক, এই মেচিন এইফালে খেৰ যায়। আৰু এটা প্ৰশ্ন আছিলে মোৰ ওচৰত যে আপোনালোকে এইফালে খেৰৰ লগত বেছিকৈ ধান যায় নেকি, সেই কথাটো মই ইয়াত জনাই দিছোঁ। এই খেৰৰ লগত বেছিকৈ ধান নাযায়। আৰু এইফালে চাওক, মটৰ লগাই থৈছে। এইফালে এইডাল মটৰৰ লগতে এইডাল কেবুলো দেখিছেনে, এই কেবুলডাল লগাই থৈছে। কিয়নো এই মেচিনটো কাৰেণ্টতো চলাব পাৰি, সেয়েহে এই ৱাইৰডাল লগাই থৈছে। আৰু মটৰো ব্যৱহাৰ কৰিব পাৰি। আৰু এই মেচিনটো বোলে কোনো ৱাৰেণ্টি আৰু গ্যাৰাণ্টি নাই। তাৰপিছত এই মেচিনটো তিনিচুকীয়াৰ পৰা অনা হৈছিল। মই ভিতৰত গৈ মই দাদাক সুধি আছোঁ তিনিচুকীয়াৰ কোন দোকানৰ পৰা আনিছে বাৰু। এই মেচিনটো তিনিচুকীয়াৰ পৰা অনা হৈছিল। আৰু এই মেচিনটো 40,000 লৈছিল। দেখিছেনে, আপোনালোকে এই ভিডিঅ'টো জৰিয়তে নিশ্চয় আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ পাইছে নহয় জানো। আৰু আপোনালোকে এইটো কিনিব পাৰে। দেখিছেনে ইমান ধুনীয়া মেচিন। এই মেচিনটো তিনিচুকীয়াৰ পৰা আনিছে। আৰু মই ইয়াৰ আগত যিটো মেচিন আমাৰ ঘৰলৈ অনা হৈছিল ধান মাৰিবৰ কাৰণে, সেই মেচিনটো তেওঁলোকৰ ঘৰলৈ মই গৈছিলোঁ, সেই মেচিনৰ মালিকৰ ঘৰলৈ গৈছিলোঁ। কিন্তু মালিকৰ ঘৰত যিজন ল'ৰাই সেই মেচিনটো কিনিছিল তেওঁ নাই, ঘৰত নাছিল। আৰু কেৱল মই মাকক লগ পালোঁ। আৰু মাকে ক'লে যে মেচিনটো খুলি মেলি পেকিং কৰি থৈ দিয়া হ'ল। কাৰণ এই মেচিনটো চাওক, এই মেচিনটো বোলে সম্পূৰ্ণ খুলি মেলি পেকিং কৰি আকৌ থৈ দিবও পাৰি। এতিয়া যিহেতু ধান মৰাৰ ছিজন সেই ধান মৰাৰ ছিজনতে ধানবোৰ মৰা হয়। আৰু পিছত এই মেচিনটো আকৌ অহা বছৰলৈহে ব্যৱহাৰ হ'ব। সেয়েহে এতিয়া এই মেচিনটো খুলি মেলি পেকিং কৰি থোৱা হ'ব। কিন্তু দাদাই এই মেচিনটোৰ মালিক আকৌ মোৰ দাদা হয় দেই, জেঠাই ল'ৰা। তেওঁৰ নামটো হৈছে বলেন বৰুৱা। মই দেখাই আছোঁ বাৰু তেওঁৰ চেহেৰাটো। তেওঁ কি হয়, কেমেৰা সন্মুখত আহিবলৈ অলপ টান পাইছে। সেয়েহে কথাখিনি মই কৈ দিছোঁ আৰু তেওঁক সুধি পেলাই। তাৰপিছত তেওঁৰ নামটো হৈছে শ্ৰীযুত বলেন বৰুৱা। আৰু তেওঁ কি হয়, মই এই ভিডিঅ'টো কৰিবলৈ আহিম বুলি মই ফোনৰ যোগে জনালোঁ। সেয়েহে তেওঁ মেচিনটো মোৰ কাৰণে এনেকৈ পেকিং নকৰাকৈ এনেদৰে থৈ দিছে। আৰু এতিয়া মই ভিডিঅ'টো কৰা হৈ যাব যেতিয়া তেওঁ পেকিং কৰিব। আৰু এই কথাটো মই আপোনালোকক জনাইছোঁ যে এই মেচিনটো খুলি মেলি পেকিং কৰি থ'ব পাৰি। দেখিছেনে কি ধুনীয়া, চাওকচোন কি সুন্দৰ। আৰু আমাৰ ঘৰত যিটো মেচিন ধান মাৰিব আনিছিল, সেই মেচিনটোৰ দৰে কালাৰ চালাৰ ছেইম। দেখিছেনে আপোনালোকে। আৰু সেই মেচিনটো যিটো মেচিন আমাৰ ঘৰত ধান মাৰিব আনিছিল, সেই মেচিনটোৰ যিটো ল'ৰাই কিনিছিল তেওঁ বাহিৰত কাম কৰিবলৈ গ'ল বোলে। মই মাকৰ মুখৰ পৰাই গম পালোঁ, বাহিৰত কাম কৰিব গ'ল। আৰু সেই মেচিনটো তেওঁলোকে পাঞ্জাৱৰ পৰা অনলাইনত আনিছিল। আৰু সেই মেচিনটোৰ দাম আছিল 45,000। আৰু এইটো দাম হৈছে 40,000। আৰু সেই মেচিনটো কেৱল মটৰ ইউজ কৰিব পাৰি। আৰু এইটো মেচিন হৈছে চাওক, এইটো মেচিন মটৰো ইউজ কৰিব পাৰি। আৰু এই কাৰেণ্টতো লগাব পাৰি। দেখিছেনে, কাৰেণ্টটো ইউজ কৰিব পাৰি।
গতিকে মই ভাবোঁ আজি মানে আপোনালোকে এই মেচিনটোৰ দ্বাৰা সকলোবোৰ কথা গম পালে নহয় জানো আৰু বিশেষনো কি ক'ম আৰু ন আপোনালোকে যিবোৰ মানে জানিব বিচাৰিছিল মই ভাবোঁ মোৰ এই কথাকেইটাৰ পৰা আপোনালোকে নিশ্চয় আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ পাই গ'ল আৰু এইজনে হৈছে সেইজন দেখিছেনে মেচিনৰ মালিক তেওঁ মানে কেমেৰাৰ সন্মুখত আহি কথাকেইষাৰ ক'বলৈ অকণমান টান পাইছে সেয়েহে মানে তেওঁ সুধি পেলাই কথাকেইষাৰ ময়ে কৈ দিলোঁ আৰু তেওঁৰ নামটো হৈছে শ্ৰীযুত বলেন বৰুৱা দেই এইফালে চাই লওক তেওঁ মোৰ দাদা হয় মোৰ জেঠাই ল'ৰা সেয়েহে মই ইমান বিন্দাছ মতে মানে ভিডিঅ'টো কৰিবলৈ পাইছোঁ নহয় ভিতৰলৈ আহি দাদাৰ মুখৰ পৰা আৰু ৩-৪টামান কথা জানিব পাৰিলোঁ সেই কথাকেইটা যদি মই আপোনালোকৰ আগত নজনাওঁ তেতিয়াহ'লে ভিডিঅ'টো আজিও হয়তো আধৰুৱা হৈ ৰ'ব সেয়েহে মই সেই কথাকেইটা কৈছোঁ শুনক প্ৰথম কথা হ'ল তেওঁ ক'লে যে এই মেচিনটো মানে খেৰৰ লগত ধান নাযায় কিন্তু মানে কি হয় যদি মানিকী মধুৰি ধান হয় মানিকী মধুৰি ধানটো যিহেতু একেবাৰে সৰু সেয়েহে মানে মানিকী মধুৰি যদি হয় তেতিয়াহ'লে অলপ যায় এই কথাটো ক'লে বাকী ডাঙৰ ধান হ'লে বোলে একেবাৰে নাযায় দ্বিতীয় কথাটো হ'ল তেওঁ মানে তিনিচুকীয়াত যিকোনো মেচিনাৰী দোকানতে এই মেচিনটো পাব আৰু মই তেওঁক সুধিছিলোঁ যে তিনিচুকীয়াৰ মানে কোনখন দোকানৰ পৰা আনিছে সেই দোকানখনৰ নামটো সুধিছিলোঁ আৰু লগতে এই মেচিনটো কিনাৰ কিবা কাগজ পত্ৰ আছে নেকি সেই কথাও সুধিছিলোঁ তেতিয়া তেওঁ ক'লে যে মানে মেচিনটো যিখন দোকানৰ পৰা কিনিছিলে সেই দোকানখনৰ নামটো তেওঁ বৰ্তমান পাহৰিছে আৰু লগতে এই মেচিনটোৰ যিহেতু ৱাৰেণ্টি আৰু গ্যাৰাণ্টি নাই সেয়েহে মানে তেনেকৈ বিশেষ একো কাগজ পত্ৰ দিয়া নাই মাথো মানে এই মেচিনটো কিনাৰ ৰচিদটোহে তেওঁক দিছিল কিন্তু তেওঁ মানে সেই ৰচিদটো এই সময়ত বিচাৰি নাপালে গতিকে মই সেই ৰচিদটো আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু আজিৰ মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰি জনাব আৰু লগতে নতুনকৈ যদি কোনোবাই চাই আছে মোৰ এই ভিডিঅ'টো তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৱে ভালেই থাকক কুশলে থাকক আজিলৈ আহোঁ বাই বাই